Asot. Uthana na goi asu. Oh, থাকি যাবাত দিয়া। বহুত ডাঙৰ ডাঙৰ হেবোৰ How much for sandwich? First disappointment in Mizoram. আনাৰসৰ এই ডাঙৰ পিচ দিয়া আছে বহুত ড্ৰেগন ফ্ৰুট ইয়াত বহুত পোৱা যায় ড্ৰেগন ফ্ৰুট এইটো দিছে স্মেল আহি আছিলে বহুত বেছি তিও খাব নোৱাৰিলে পেলাই দিলে and chicken Per gram. per gram Gram ke bhi? 1 gram 1 rupee. Hey, sorry. how much gram 70. 70 so this will price 70 rupees 70. বহুত ইউনিক হয় it's like gram system or বিক্ৰী কৰে chicken leg piece to কৰা 150 okay thank you তো ইয়াত বহিবলে জায়গা আছে ভিতৰত তো মোক ভিতৰত যাবলৈ দিলে খাবলৈ দেখাই আছো কি কি ললো বলা ভিতৰত যাম per piece 10 টকা এটো চাক আপোনাকৰ মোমো ক'ব গলে বহুত সৰু হয় আমাৰ অসমৰ তুলনাত ভিতৰৰ ষ্টাফিং কিন্তু বহুত ধুনীয়া যদিও বা দামটো বহুত বেছি মানে এপিছত 10 টকা মানে এইটো বেছিয়ে হয় ন ক'বলে ষ্টাফিংটো বহুত ভাল দিছে চিকেনৰ পৰ্চনটো ভালকে দিয়া আছে কেৱল মোৰ অলপমান হেৰি ডিফেক্টিভ লাগিলে বাহিৰৰ যিটো মৰ্ডাৰ লেয়াৰটো সেইটো অকণমান ডাঠ হয় তো সেইটো অলপমান ভাল হ'লে আৰু বেছি ভাল লাগিলে হয় তো মই চিকেন চচেছটো ট্ৰাই কৰোঁ চিকেন চচেছ মই এনেকৈ কেতিয়াও খাই পোৱা নাই কিবা বেলেগৰ লগতহে খাওঁ ন পিজ্জা ইজাৰ লগত চিকেন চচেছটো হ'ল 20 টকা ইয়াত তো আপোনালোকে ট্ৰাই কৰি চাব পাৰে টেষ্টটো চাই লওক বহুত ডিফাৰেণ্ট হয় মানে বেছিকেলি গোটেইখিনি মাংসৰ হয় আৰু অকণমান ৰাবাৰ টাইপ ফিল হয় বাহিৰত তেওঁলোকে চচ দিছে জলকীয়া দিছে ভাল লাগিছে এণ্ড নেক্সট ট্ৰাই কৰোঁ চিকেন পকোৰাটো আপোনালোকে চাব পাৰে বহুত ডাঙৰ দিছে কিন্তু মোৰ মতে 60 টকা দিয়াটো অকণমান বেছি হৈছে দেই গোটেইটো চিকেন একচুৱেলি গোটেইটো চিকেনে হয় ভাল লাগিছে কিবা অকণমান ড্ৰাই ফিল হৈছে তাৰ লগত যদি এক্সট্ৰা চচ থাকিলে হয় আৰু বেছি ভাল লাগিলে তো ইহঁতৰ চবতকৈ বেছি ভাল লাগিছে কি নৰসিংহ পিঁয়াজৰ যিটো বেচনৰ বেটাৰ এটা বনাইছে মানে চিকেনটো লেটিয়াই লৈ ফ্ৰাই কৰিছে সেইটো কাৰণে ওপৰত গোটেই লেয়াৰ আছে ফ্লেভাৰটো বহুত বেছি ভাল হৈছে You can really try this. আপোনালোকে ট্ৰাই কৰি চাব পাৰে কিন্তু 60 টকা হয় আৰু ইয়াত ইউনিক বস্তু দেখিছে নাই চিকেনৰ পিচটো গ্ৰাম হিচাপত বিক্ৰী হয় লিটাৰেলি গ্ৰাম হিচাপত 1 গ্ৰামত 1 টকা তো মোৰ ওচৰতে এগৰাকী মানুহে ল'লে 70 গ্ৰাম আছিলে 70 টকা হ'ল চিকেন পিচডালৰ লেগ পিচটো হ'ল কেফেখনৰ নাম ডলি কেফে বাট এইখন ৰোড ছাইডত বহে ৰাস্তাতে দেখা পায় ৰাস্তাৰ পৰা লৈ ভিতৰত আহি খাব পাৰে ধুনীয়াকৈ ইউ কেন ৰিয়েলি ট্ৰাই দিছ এতিয়া আহি এখন দোকানত আহি পালোঁ ইয়াত সুধো কি পায় What is this? Why? Why? Okay. Why mix? Why mix? This is chalmure, no? Mix. Ataka me. Mix. Ready-made tea. Sukat ko nga ide ulit pa Pani. Mint. Garlic. Onion. First puchka in Mizoram. Different. Itu pani dise. Itu nohoro, piaz, আৰু কিবা এটা ইয়াতে লিফ ইউজ হয়
নাজানো কি লিপ সেইটো মিক্স হয় মানে যদিও বা জ্বালা দিছিল মানে স্পাইচি নহয় বহুত লাইট হয় স্পাইচি খাই ভাল পায় তেওঁলোকৰ চাগে ইমান ভাল নালাগিবও পাৰে ইয়াত চব চিৰিৰে এনেকৈ যাব লাগে এভৰিথিং পাই যায় আৰু ৰাস্তাৰে গৈ থাকোঁতে ইয়াত এতিয়া এই বস্তু দেখা পালোঁ বাট ধৰিব পৰা নাই কি হয় আপোনালোকে জানে যদি মোক কমেণ্ট ছেকশ্যনত জনাবচোন মিষ্টি পান বেছিকেলি নাৰিকল আৰু পাণ দিয়ে তো ইটোৰ দাম হ'ল 20 ৰুপিজ পিছত খাবলৈ নাৰিকল লাষ্টত খাম দিনটোৰ লাষ্টত আৰু এইটো টাইপৰ পাণৰ দোকান আপোনালোকে ৰাস্তাৰ মাজে মাজে পায়ে থাকিব ইয়াতো ছেম পাণৰ দোকান আছে আৰু এইবোৰ চব কাপোৰৰ দোকান চিম কাৰ্ড বিক্ৰী কৰি আছে ইয়াত গোটেই চব্জিৰ বজাৰ আছে চব্জিৰ বজাৰ খাবলৈ বস্তু পোৱা নাই গোটেই চব্জি মাৰ্কেটে পাই আছো শুকান মাছ এইবোৰ হাউ মাছ একজাক্ট 100 ইয়াত এক প্লেটৰ দাম 100 টকা আৰু এইটো বাতিটো হয় 50 টকা ये क्या है जलेबी कितना 50 ইয়াত মেক্সিমাম বস্তু এনেকৈ প্লাষ্টিকত বিক্ৰী হয় পেকেট কৰি শামুক আপোনালোকৰ ডাঙৰ শামুক কিतना है একজাক্ট No customer. 1 cup 50. 1 cup 50 ওকে শামুকটো সেম প্ৰাইস 1 cup 50. সেইটো ডাঙৰ শামুকটো কম দাম 2 কাপত 50 ৰুপিজ আৰু এইটো সৰু শামুকটো বেছি দাম নেজানো কিয় আপোনালোকে যদি জানে কমেন্ট কৰকচোন এইটো বেছি দাম আৰু সেইটো কম দাম কিয় বাৰু বহুত ঘূৰিলোঁ মানে যিখিনি পাৰোঁ ষ্ট্ৰীট ফুড বাৰা বাজাৰৰ ভিতৰত ষ্ট্ৰীট ফুড দেখুৱাবলৈ ট্ৰাই কৰিলোঁ আৰু এতিয়া ৰিটাৰ্ণ হৈ আছোঁ চাওঁ আৰু ৰাস্তাত যদি কিবা পাওঁ তেনেহ'লে দেখুৱাম ইয়াত মানুহৰ এতিয়া বহুত ভিৰ হৈছে এইখিনি টাইমত বজাৰ কৰিবলৈ মানুহখিনি ওলায় আৰু ইয়াত যিহেতু গোটেইখিনি পায়ে যায় এইবোৰ পিছফালে দেখিছে চাগে বেগ আছে কাপোৰ জোতা চেণ্ডেল দোকান এভৰিথিং বাৰা বজাৰত পায় আৰু সেইকাৰণে বাৰা বজাৰৰ ভিতৰত যদি বজাৰ কৰিবলৈ আহে কেতিয়াবা তেতিয়া আপোনালোকে ভোকত থাকিলে কি সৰু সুৰাকৈ খাব পাৰে সেইখিনি মই দেখুৱাই দিলোঁ ইয়াত ভেজিটেৰিয়ানৰ কাৰণে অপশ্যনছ অকণমান কম হৈ যায় বাট আই থিংক তাৰে মাজতে আপোনালোকে কিছুমান পাই যাব যেনেকৈ ফুচকা পাব ভেলপুৰি পাব দেন ঝালমুড়ি পাব মানে আৰু সেইবোৰ পাই যাব এতিয়া তলৰ ৰাস্তাটোৰ লগত কানেক্ট হৈ আছে নহ'লে যদি আপুনি বাছেৰে আহে বা টেক্সিৰে আহে এপাক ঘূৰি আহিব লাগে চ' এইবোৰ মানে এই ৰাস্তাবোৰ শ্বৰ্টকাট হয় মানে এই চিৰিবোৰ এনেকৈ অহা যোৱা কৰে মানুহবোৰে আৰু এইবোৰত চিৰিৰ চাইডে এনেকৈ দোকান পাই যাব এইবোৰতো খোৱা বস্তু পায় আপোনালোকে বিস্কিট চব পাই যাব আজিৰ কাৰণে এইখিনিয়ে চ' যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু যদি কিবা কাৰণে বেয়া পায় ডিছলাইক কৰিব বাট ৰিয়েকশ্যন নিদিয়াকৈ যাবলৈ নাপাহৰিব ষ্টে হেল্ডি এণ্ড ষ্টে ফুডি তাহলে কি কৈ আছে মই একদম বুজি পোৱা নাই কিবা কিবি কৈ আছে আপোনালোকে দেখাই পালে দৌৰি বাছ ধৰিছোঁ